প্ৰগ্ৰেম আহিলে এই মই তো লুলু পুনে গধুৰাই মেটৰাই মানুহ কি কৰোঁ মোৰনো কোনে পইচা দিব আপুনিতো চাগে লাখ লাখ মাৰি আছে মই আপোনাৰে গান গাওঁ বেছি আপোনাৰ গানে আপোনাক মই বৰ ভাল পাওঁ জুবিন দা হয় হয় কওক ওলাবলৈ কালি আপুনি প্ৰগ্ৰেম কৰি গৈছে কিমান টকা পালে বাপৰে বাপ 8 লাখ ঠিক আছে মই এতিয়া এনেই মই এতিয়া যোৰহাট ডিষ্ট্ৰিক্টতে আছোঁ এই যোৰহাট ডিষ্ট্ৰিক্ট ৰেল ষ্টেচন গটঙা যোৰহাট ডিষ্ট্ৰিক্ট ৰেল ষ্টেচন গটঙা এই ফোন কৰিছা ফোন কৰে একটি হেল্ল' আৰু প্ৰগ্ৰেম কৰি লৈছে এই জুবিন দা আমাৰ যোৰহাটলৈ কেতিয়া আহিব কেলৈ এইবাৰ যোৰহাটৰ প্ৰগ্ৰেম এৰি দিছে নেকি আপোনাৰ মই আপোনালৈ গান গাওঁ এক্টিং হাত ভৰে ফোন কৰি এটা একটা এক্টিং বাহ ভাল লাগিছে এই এতিয়া আপোনালৈ গানবিলাক শুনাই আছোঁ এই দৰ্শক বহুত এয়া যোৱাই নাই ইহঁতৰ কাম কি আছে মোৰ গান যেনেকৈ আপোনাৰ গানে যেনেকৈ অসমৰ মানুহ আমোদ কৰি আছে মোৰ গানে যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহে আমোদ কৰি আছে আপুনি বিজি হৈ আছে নেকি আপোনাৰ গান এটা এতিয়া অলপমান শুনালোঁ আপুনি যে কৈছিলে এই নাগৰ ফুলাৰ বতৰ এইটো আপোনাৰ গান এই নাগৰ ফুলাৰ বতৰ এই নাগৰ মোৰ মৰমৰ এই নাগৰ ফুলাৰ বতৰ নাগৰ মোৰ মৰমৰ ঐ নাগৰ আনিলি তই বহাগৰে খবৰ হয় এইটোকে গাইছে হয় হয় একদম এই গানটো একদম ফেমাছ হৈ আছে আপোনাৰ এই গানটো মই কিতাপ কৈছোঁ আৰু মই বিয়াখন পাই আছোঁ আপোনাৰ গান কেইটামান গাম এয়া যোৰহাট ডিষ্ট্ৰিক্ট খঙিয়া মঙলবাৰে বিয়া আছে দিব 5,000 মান টকা বিয়া ল'ৰা বিয়া এই মোৰে দুষ্টি হ'ব এই খঙিয়া 3 নম্বৰ চুক এই ৰাখিলোঁ এই মোবাইলটো কেনেকৈ সোমাম চাবি দেই ৰাখিছোঁ বেছি কথা নাপাতো এই গধূলিলৈ মোক আৰু মিছ কল মাৰিবচোন গধূলি বিজি ফটো আপুনি যেনেকৈ বিজি হৈছে ময়ো বিজিয়ে হৈ আছোঁ এই আপোনাৰ গানবিলাক খুব ভাল পায়